Good morning everyone, welcome back to the channel, welcome to the new vlog. Aji bahut dinor mor aji ma vlog loi ahisu eta long format vlog. Bahut dinor murat actually furiba jabo olaisu kot goi asu lahike gom paba mu koi asu. Ready holu, half ready baru. Dia ready korilu, ma ready hol. Sanjeev moi ma aru dia jam Morigaon mane mor mamar ghorat. Tai phale kurisu. Ma aru moi ahisu morat. আমাৰ কেটামান বস্তু কিনিব লগা আছে আৰু ভণ্টিৰ বাচ্চা এটা হৈছিলে তাৰ কাৰণে কাপোৰ কিনিব লগা আছে মল মানে ওচৰৰে মল এখনত আহিছোঁ ইয়াতে বেবীৰ বহুত ভাল ভাল কাপোৰ পায় বৰবাৰীত ঘামি অৱস্থা নাই বতৰটো ইমান হিউমিড আৰু ইফালে মা হাঁহি দিয়া ৰাস্তাটো নাৰেংগী ধন্যবাদ ক'ত যাবা ক'ত যাবা তুমি ক'ত যাবা ক'ত যাবা মামা ককা ঘৰ যাম মামা ককা এইফালে মাছ চোৱা এইফালে নাই তাই বাহিৰত চোৱাত ব্যস্ত আমি পুৰা বজাৰ চজাৰ কৰি মেলি ওলালোঁ এতিয়া পেট্ৰল পাম্পত পেট্ৰল নাৰেংগী হৈ চন্দ্ৰপুৰ হৈ এনেকৈ যাম মৰিগাঁও এইফালেদি আধা ঘণ্টামান আই গেছ কম লাগে মই বাৰু ফাৰ্ষ্ট টাইম যাম ভাইটিহঁত সিফালেদি আহে সিহঁতে কৈছে ইফালেদি শ্বৰ্টকাট হয় বুলি অলপ ত' ইফালে যাওঁ পাল্ছ খাই আছোঁ পাল্ছ খাই গৈ আছোঁ পাল্ছ মায়ে কিবা পিনাট চকলেট খাই আছে ধুনু মা পুৰা জংঘলৰ মাজে মাজে গৈ আছো ইমান ভাল লাগিছে জংঘলৰ মাজে মাজে যোৱা নাই ৰাস্তা দি গৈ আছো সাইডত জংঘল আছে হয় দে কিবা এটা কেনেকৈ চলাব পাৰি গাড়ী জংঘলৰ মাজে গাড়ী চলাব নোৱাৰি চলাব পাৰি কি জানিবা তুমি চলাবা জংঘলৰ মাজেদি ৰাস্তা তাৰে কি জংঘলৰ চাইডত ৰাস্তা তাৰে চাইডেদি গৈ আছো জংঘলৰ ওপৰত ৰাস্তা জংঘলৰ ওপৰত কেনেকৈ ৰাস্তা হ'ব এইফালে পুৰা ডেন্স শালগছ থাকে ন এইবিলাক ট্ৰাফিক পুলিচ আমাৰ এইবিলাক ৰাস্তা ট্ৰাফিক এইয়া পুৰা জংঘল কি মজা লাগিছে গ্ৰীনাৰী ফুল লাগি আছে ন পুৰা সোণাৰু ফুলৰ মাজে মাজে বিৰাট ভাল লাগিছে এইটো ৰাস্তা দি আহি কিন্তু সঁচাকৈ ভাল লাগিছে ন পুৰা গ্ৰীনাৰী ঠাণ্ডা পৰিৱেশ পুৰা খালি মাজে মাজে এই ছাগলী গৰুবিলাক ট্ৰাফিক পুলিচ হৈ পেলাই আহি যায় আৰু আমাৰ ট্ৰাফিকবিলাক আমি 12 পূজা পালোহি 12 পূজা এতিয়া চাহ খাব আহিছোঁ চাহ খাওঁ অলপ মাথা চাথা ভাল কৰি লওঁ দাদা ধুনুমা দাদা হয় দাদা হয় এইটো ভণ্টি হয় বেলেগ ফূৰ্তি লাগিছে ন ধুনুমা বেলেগ ফূৰ্তি লাগিছে ন হয়নে এইফালে আহা মামা ককা ঘৰত আহি বেলেগ ফূৰ্তি লাগিছে ন হয়নে আমি বাৰী চাব যাম দেই এতিয়া এইখন হ'ল আমাৰ মামাৰ বাৰী এতিয়া বৰ্তমান বোকা বোকা হৈ আছে বৰষুণৰ বাৰিষাৰ বতৰ যিহেতু এয়া হ'ল পুখুৰী এয়া এই পুখুৰীতে সঞ্জীৱে এবাৰ মাছ মাৰি 3টা মাছ পাইছিলে মনত আছেনে একদম বাৰিষা কি বৰশী মাৰি পেলাই এইটো এটা পুখুৰী সেইফালে এটা পুখুৰী আছে এইয়া নেমু লাগি আছে এইয়া নেমু
আগতে সেইফালে এইখিনি যে বাঁহৰ হেৰি দিয়া আছে যে জেওৰা দিয়া আছে এই তাতে হেৰি আছিলে কি কয় বাঁহৰ গছ আছিলে তাতে চাং পৰা আছিলে উফ গৰমৰ দিনত সেই পৰুৱা আছে দেই ধেৰ গৰমৰ দিনত তাতে বহি লৈ আৰু বতাহত মজা আছে আৰাম ভাত খাই পেলাই সেই টোপনিটো বেলেগ আহে আৰু মই আহি পেলাই কাপোৰ চাপোৰ সলাই ল'লোঁ এইটো মামাহঁতৰ পুখুৰী এইফালে হ'ল মামাৰ বাৰী বৰ্তমান আছোঁ মই বোকাত চাবা দেই ভালকৈ কেয়াৰফুলি কেনে লাগছে তোমাৰ ঢেকীয়া শাকৰ ভাজি ভাত দালি আৰু হাঁহৰ মাংস খাই দিয়া গৰমতে গৰম হৈ যোৱা তাকে মই যে এই হাঁহৰ মাংস খাবৰ কাৰণে যে কিমান দিন ৰখিছোঁ সঁচাকৈ হাঁহৰ মাংস দি ভাত খাই লৈ এতিয়া এনেকুৱা গৰম লাগিছে বাইদেউ এইটো হ'ল মামাহঁতৰ ঘৰ এইটো হ'ল পুৰণা ঘৰ মানে ইয়াতে আগতে ককা আইতা আছিলে এতিয়াতো ককা আইতা নাই এইফালে ভঁৰাল ঘৰ গোহালি উফ ইমান গৰম লাগিছে নহয় এইফালে বাপেক জীয়েক মামাক দেখাইছোঁ দেই সেয়া এইখন হ'ল মামাহঁতৰ পুখুৰী এইটো মামাহঁতৰ পুখুৰী ছাইডত পথাৰ আৰু গছখিনি যে আছে গছখিনিৰ সিটো পাৰে আছে নদী এখন সোণাই নদী কিন্তু এতিয়াতো দেখুৱাব পৰা নাযাব বাৰু কাৰণ গছখিনি পাৰ হৈ যাব লাগিব এয়া ফুলৰ বাগান মই ইমান লাহে লাহে কথা কৈ আছোঁ ধুনুমা কি হ'ল মুখ চুখ কুন্দুলাই আছা যে কি হ'ল কি মামা আগে হাই হাই ধুনুমা হেল্ল' কাম নহ'লে ধুনুমা এক্সএল দি দে হ'লে ৰে আয়ু চিঙি লৈ আহিলা যে তুমি ফুল আমি মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ এইজনী আমি আয়ু যি কান্দিছে মানে কৈছোঁ আৰু গৰমো পাইছে এক প্ৰকাৰৰ আজি যি গৰম দিছে ঘুপঘুপীয়া এটা গৰম এতিয়া গৈ আছোঁ এগৰাকী মাহী ঘৰত মানে মাৰ একদম সৰু ভণ্টিৰ তাৰ ওপৰজনী ভণ্টি কিমান নম্বৰ মাহী হ'ব মা মোৰ 4 নম্বৰ ন 4 নম্বৰ নে 5 নম্বৰ 4 নম্বৰ মাহী গৈ আছোঁ এইফালে এজনী থাকে এইফালে এজনী থাকে পিছত এইফালে যাম তাৰপিছত এইফালে ধুনুমা আজি কান্দিয়ে থাকিলে ছোৱালী ঘূৰি ফুৰি মামা ককাকৰ ঘৰ মাহী আইতাৰ ঘৰ চব ফুৰি আহিলে এতিয়া আমি গৈ আছোঁ ঘৰলৈ এতিয়া সময় হৈছে 9:08 নহা পাৰ হ'লোঁ ৰহা পাৰ হৈ এতিয়া আহঁতগুৰি পাইছোঁ আহঁতগুৰি পাম আৰু ন আহঁতগুৰি পামেই আৰু 2 ঘণ্টা লাগিব ঘৰ গৈ পাওঁতে টাইম দেখাই আছে টিল দেন ষ্টে টিউন আমি ক'ত সোমাওঁ কি খাওঁ ক'ত নাখাবও পাৰোঁ ক'তো নোসোমাবও পাৰোঁ ষ্টিল ষ্টে টিউন অ'কে ঘৰ আহি পালোঁ ঘৰ আহি পাই এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিমান শান্তি লাগিছে নহয় বুজাব নোৱাৰোঁ ইমান আজি হিউমিড মানে এক্সট্ৰা এটা একদম ঝিপঝিপীয়া গৰম এটা থাকে ইমান লেতেৰা গৰম এটা থাকে সেইটো লাগিছিলে ঘৰ আহি পাই ফ্ৰেছ হৈ বহুত শান্তি লাগিছে গা ধোৱা নাই বাৰু হাত ভৰি ধুলোঁ গা ধুম ভাত বনাই উঠি ভাত বনাওঁগৈ কণী আলু দম কণী বহাই থৈ আহিছোঁ মই হাত ভৰি ধুই পেলাই একেবাৰে চ' ধিয়াও ফুৰিলে বাৰু তাই অলপ আমনি কৰিছে নতুন জেগা পাইছে নতুন মানুহ চব মামাহঁতকতো তেনেকৈ লগেই পোৱা নাই জন্মৰ পিছতহে মাহীহঁত আহিছিলে মামাহঁত আহিছিলে চ' তেনেকৈ লগ পোৱা নাই কাৰণে অলপ আমনি কৰিছে বাকী ফূৰ্তিও কৰিছে কিন্তু নতুন জেগা দেখি পেলাই গাড়ী মটৰ পূৰা গছ গছনি ইমান মুকলি জেগা দেখা পাই খুব ভাল পাইছে চ' এনিৱে এতিয়া তাই পূৰা
ককাকৰ লগত ব্যস্ত ককাকে দিনটো পোৱা নাইতো ককাকে মিছ কৰিছিলে তাইও ককাকক খুব মিছ কৰিছিলে দেউতাই ভিডিঅ' কল কৰিছে ভিডিঅ' কল কৰাৰ লগে লগে তাই মানে একদম জঁপিয়াই উঠিছে আৰু চ' এতিয়া যাওঁ ভাত বনাওঁগৈ ভাত বনাই পেলাই ইমান ভাগৰ লাগিছে ভাত বনাই পেলাই শুই যাম আৰু আজি একদম মানে বেলেগ একো কৰা এনাৰ্জি নাই এডিটিং চেডিটিং পিছত কৰি থাকিম চ' ভাত বনাওঁগৈ ভাত বনাই পেলাই লগ পাই আছোঁ